নমস্কাৰ, স্বাগতম জনাইছোঁ মই হেমি গগৈ আপোনালোকৰ ডেইলি ব্লগ উইথ হেমিৰ। আৰু ইয়াতে দি দিম মই ধনিয়া পাউডাৰ। আৰু এইখিনি দিয়াৰ পিছত মই এতিয়া ভালদৰে লৰাই ল'ম। আৰু মছলাখিনি দিয়াৰ 5 মিনিটৰ পাছত মই ইয়াতে দি দিম উতলা গৰম পানী। আৰু এতিয়া এইখিনি মই ভালকৈ উতলিবলৈ দি দিম আৰু পূৰা উতল আহিছেই। আৰু এইফালে মই পোলাও বনাবলৈ এইফালে পিঁয়াজ আৰু ভোট জলকীয়াটো এনেই আৰু দি দিছোঁ ইয়াতে। তেজপাত, চফ, কালজিৰা, খিচমিচ আৰু এয়া কাজু বাদাম লৈ লৈছোঁ। পোলাওত যিখিনি লাগে সেয়াই লৈছোঁ। আৰু এইফালে মই চাউলখিনি ধুই পিনি থৈ দিছোঁ, তিয়াই থোৱা নাই। আৰু এইফালে এয়া মাংস পূৰা উতল আহি আছে, এইখিনি মই আৰু অলপ উতলাই থাকিম। আৰু ইয়াতে মই কুকাৰত ৰিফাইন তেল দি এতিয়া পিঁয়াজখিনি অলপ ভাজি ল'ম। পিঁয়াজখিনি মই অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আৰু ইয়াতে মই তেজপাত দি দিছোঁ 2 খিলা। আৰু ইয়াতে চফখিনিও দি দিছোঁ, চফ আৰু কালজিৰা একেলগে দি দিছোঁ। আৰু ইয়াতে মই কাজুখিনিও দি দিলোঁ আৰু খিচমিচ দি দিছোঁ, চব একেলগে এতিয়া ভাজি থাকিম ৰঙচুৱা হোৱালৈকে।
দি দিম এতিয়া খৰিচা দি দিলোঁ। আৰু এইফালে এতিয়া পিঁয়াজ আৰু কাজুখিনি অলপ ৰঙচুৱা হৈছে আৰু ইয়াতে মই দি দিম এতিয়া চাউলখিনি। আৰু এই চাউলখিনি দি এতিয়া মই অলপ কুকাৰতে ভাজি ল'ম ভালদৰে।